সো হেল্ল' দোস্ত, আজি মই যাম শিৱসাগৰ। অসমৰ উত্তৰ দিশত অৱস্থিত শিৱসাগৰত যাম আৰু ৰাতি গৈ আছোঁ যাতে ৰাতিপুৱা সোনকালে গৈ পাওঁ। মানে ৰাতি এতিয়া 2টা বাজে আৰু শিৱসাগৰৰ বিভিন্ন ধৰণৰ বস্তুৰ যেনেধৰণৰ ৰংঘৰ কাৰেংঘৰ মই আপোনালোকক সকলোখিনি দেখাবলৈ বিচাৰিম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকক। আৰু এতিয়া আহিলোঁ আমি ডিফুত গাড়ীত তেল ভৰাবলৈ। এতিয়া তেল ভৰাই আছে এইকেইজন যে আমাৰ ফ্ৰেণ্ড হয়, মোৰ ক্লাছমেট হয়, আমি সকলো আহিছোঁ শিৱসাগৰ যাম। 2টা বজাত ঘৰৰ পৰা ওলাইছোঁ, এতিয়া 3টা হ'ল। আমি জকলাবান্ধা মানে তেল ডিপুত পালোঁ। এতিয়া ইয়াত গাড়ীত অলপ তেল ভৰোৱা হৈছে, অলৰেডি গাড়ীত তেল ভৰাই দিলে। এয়া আমাৰ ড্ৰাইভাৰ দা এইজনে লৈ আহিলে আমাক, ঘোঁৰাৰ ল'ৰা হয়। এইটো হ'ল আমাৰ গাড়ী, ইয়াত তেল ভৰাইহে এতিয়া সকলো উঠি আছে। এতিয়া মই উঠিম, উঠি আমি সকলো যাম। আৰু এইটো এতিয়া ড্ৰাইভাৰতে গাড়ী ষ্টাৰ্ট দিলে আৰু ইয়া চাক তেল ডিপু। এতিয়া তেল ডিপুৰ পৰা আমি বিদায় ল'ম। এতিয়া ডাইৰেক্ট যাম শিৱসাগৰ মানে শিৱসাগৰ। হেল্ল' গাইছ, এতিয়া আমি মানে ইয়াত দোকানত আহিছোঁ, এতিয়া চাহ খাবলৈ যাম। এতিয়া আমি ইয়াৰ পৰা গাড়ীৰ পৰা সকলো নামিছোঁ, ই নামি আছে। এতিয়া আমি দোকানত যাম। এতিয়া আমি ইয়াত বহি চাহ খাম। চাহ হোটেলটো কেনেকুৱা ধুনীয়া। আমি এইটো জেগাটোৰ নাম কি মই হোটেলৰ মালিকজনক সুধিম। দাদা ইয়াৰ হোটেল মানে এইটো জেগাখনৰ নাম কি? বোকাঘাট। জেগাখনৰ নাম বোকাঘাট দাদা ক'লে। এতিয়া আমি দাদাৰ দোকানত চাহ খাম, সকলো বহি একেলগত বহি। আপোনালোকে ভিডিঅ'টো পলম নকৰি সম্পূৰ্ণলৈকে চাই থাকক। আৰু দাদা ইয়াত চাহটো যে আপোনালোকে বনাই কেনেকুৱা লাগে খাই? বহুত ধুনীয়া বনাই, মানে দাদা চাহ বনোৱাত একদম ৰেকৰ্ড আছে ছাৰ, মানে বোকাঘাটত ৰেকৰ্ড আছে এইটো হোটেলখন। সেইকাৰণে আমি এইটো হোটেলত সোমাইছোঁ। চাহ অৰ্ডাৰ দিম। ইয়াত চাহ বনাই আছে, ইয়াত চাহ আমাৰ কাৰণে ইয়াত চাহ বনাই আছে। আৰু এইটো হ'ল আমাৰ হোটেল, যিটো হোটেলত আমি খাবলৈ আহিছোঁ। এইটো হ'ল আমাৰ হোটেল, চাই থাকক হোটেলটো। আমাৰ ফ্ৰেণ্ড সকলো ইয়াত আহি পৰিছে অলৰেডি। এতিয়া চাক দাদাই চাহ দি আছে, চাহটো খাই লওঁ। এতিয়া চাক মোৰ ফ্ৰেণ্ড কেইজনে চাহ খাই আছে আৰু লগতে আমিও খাই আছোঁ। Hold me close till I get up. Time is barely on our side. আৰু নাখাওঁ। এতিয়া চাহ আমাৰ ফ্ৰেণ্ড হওক ইয়াত চাহ খাই আছে। মানে আমি চাহটো যে খালোঁ ভালেই লাগিল। মানে আৰু এজনক সুধিম তাৰ কেনেকুৱা লাগিল। মোৰ মতে ভালেই লাগিছে, তাৰ কেনেকুৱা লাগিল সেইটো ক'ব নোৱাৰোঁ। কেনেকুৱা লাগিল কোৱাচোন? বহুত ভাল লাগিছে। এনেকুৱা চাহ মই জিন্দগীত খোৱা নাই, এনেকুৱা চাহ মই জিন্দগীত খোৱা নাই। চাহ খাই ওলাইছোঁ। চাহ খালোঁ, আপুনিওতো খাই চাহটো সুধি আছে। আৰু বেলেগ কিবা খালোঁ, মিষ্টি খালোঁ লগত। ভালেই লাগিলে, চাহটো ভালো লাগিলে। বোকাঘাটৰ ভিতৰত মই জনামতে এইটো নাম্বাৰিং মানে হোটেল। হোটেলৰ পৰা ওলাই আছোঁ, সেইখিনি চাইছোঁ। ফ্ৰেণ্ডসকল সিহঁতৰ গাড়ীত উঠি বহিব। এতিয়া আমি ইয়াৰ পৰা হোটেলৰ পৰা ওলাম। আপোনালোকে ভিডিঅ'টো পলম নকৰি সকলোকে চাই থাকক। মানে মোৰ আৰু এটা ভিডিঅ'ত মই মানে কেনেকুৱা শিৱসাগৰৰ কোনখিনি বস্তু কেনেকুৱা থাকে আপোনালোকে সকলোখিনি চাই থাকিব দেই। আৰু এতিয়া মোৰ ফ্ৰেণ্ডহঁত গাড়ীত উঠি আছে, মই এতিয়া উঠিম। আমি এতিয়া যাম আৰু ড্ৰাইভাৰদা এতিয়া গাড়ীত উঠিব, আমি এতিয়া সকলো মিলি যাম। ড্ৰাইভাৰদা কিবা ক'ব নেকি? নাই আৰু কি ক'ম, এতিয়াতো আৰু তাত গৈ লওঁ, আগত কথা পাতিম আৰু। হয়, এতিয়া আমি যাওঁ দেই। ৰাতিটো যে কেনেকৈ পাৰ হ'ল ক'বলৈ পৰা নাই। এতিয়া চাক দিনৰ নিচিনা হৈ গৈ আছে, মজা। চাক কিমান সময় পিছত ৰাতিপুৱা লাগিছে। এতিয়া 4:30 বাজে, মানে অলপতো আন্ধাৰটো মানে আঁতৰ হৈ এতিয়া পোহৰটো হ'বলৈ ধৰিছে। আৰু চাক কিমান মজা লাগিছে ৰাস্তাটো চাই চাক। আৰু এইফালে এটা আছে ডাঙৰ খেতি পথাৰ, এইফালে বহুত খেতি পথাৰ আছে। আৰু মানে কেনেকৈ গৈ মানে ৰাতিপুৱা হৈ গ'ল ক'বলৈ পৰা নাই। No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways. আৰু এতিয়া যাওঁতে ৰাতিপুৱা হৈ গ'ল। শিৱসাগৰৰ ৰাস্তাটো, ৰাতিপুৱাৰ ৰাস্তাটো কেনেকুৱা চাই থাকক। Hold me close. চ' হেল্ল' গাইছ, এতিয়া মই অলৰেডি শিৱসাগৰ আহি পৰিছোঁ। এতিয়া ইয়াত এজন মোৰ মানে চিনাকি মানুহ আছে, তাক লৈ এতিয়া মানে আমি ঘূৰি ফুৰিম। মানে ক'ত কি আছে সেইটো মই এতিয়া আপোনালোকক দেখাম, মানে কি আমাক দেখাব। আমিতো নতুন ফাৰ্ষ্ট আহিছোঁ, মানে তাক এতিয়া বিচাৰিবলৈ আমাৰ ড্ৰাইভাৰটা গৈছে। মানে তাক আনি আমাৰ সম্পূৰ্ণ যিখিনি বস্তু আছে ইয়াত সকলোখিনি তাই দেখাব। এতিয়া তাক আনিবলৈ আমাৰ ড্ৰাইভাৰটা গৈছে। আপোনালোকে ভিডিঅ'টো পলম নকৰি সম্পূৰ্ণলৈকে চাই থাকক। সিয়ে চাই থাকক। মানুহজন যে আহি আছে, এই মানুহজনে মানে আমাৰ সকলোখিনি যিখিনি জেগা আছে শিৱসাগৰত সকলোখিনি জেগা দেখাব। এতিয়া মই দাদাৰ লগত আপোনালোকক পৰিচয় কৰিব পাৰিছোঁ।
এতিয়া মই দাদাৰ ওচৰত আহিছোঁ দাদা মানে দাদা পৰিচয়টো দিয়ক দাদা আপোনাৰ পৰিচয়টো দিয়কচোন আপোনাৰ নামটো কি মানে দাদা ইয়াত থাকে মানে দাদা আমাৰ জেগাৰে মানুহ ইয়াত থাকে মানে দাদাৰ নাম বাহাৰুল ইছলাম দাদা এতিয়া আমাৰ মানে যিখিনি জেগাত যাম সেইখিনি জেগা দাদা আমাক দেখাব নে নাই শিৱসাগৰত মানে যিখিনি জেগা আছে দাদা আমাক দেখাব বলক এতিয়া আমি সকলো গাড়ীটো দিছোঁ সন্মুখত কাৰেংঘৰ আছে কাৰেংঘৰ মই আপোনালোকক দেখাম এতিয়া কাৰেংঘৰত মোৰ বাহাৰুল বাই আছে ইয়াত চাওক বাহাৰুল বাইৰ লগত এতিয়া আমি কাৰেংঘৰত যাম মানে আৰু এই ব্লগটো মই এইখিনিলৈ সমাপ্ত কৰিব বিচাৰিছোঁ পিছৰ ব্লগটোক মই আপোনালোকক কাৰেংঘৰটো দেখুৱাম